ঘৰখনলৈ নতুন এটা বস্তু আনিলে ঘৰৰ পৰিয়ালৰ সকলোৰে মনবোৰ ভাল লাগে। আৰিয়াইও বহুত বেছি ফূৰ্তি পাইছে, তাইও ভাল লাগিছে। গাড়ীৰ প্ৰতি মোৰ মানুহজনৰ বহুত বেছি দুৰ্বলতা আছে। তেওঁ খাওঁতে শুওঁতে কেৱল গাড়ীৰ ভিডিঅ'ই চাই থাকে। অৱশেষত তেওঁ কষ্ট কৰি নিজৰ সপোনটো পূৰ কৰিব পাৰিলে, সেয়ে আৰু বেছি ভাল লাগিছে। ঠিক তেনেকৈ মানুহে যিয়ে কাম নকৰক কিয় নিজৰ 100% দি কৰিলে সকলো কামতে সফলতা পাব পাৰি। আমাৰ বাবে সেই দিনটো ভাল লগা দিনৰ ভিতৰত এটা আছিল। সেইবাবে আমাৰ ভাল লগা দিনটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ।